আজি আমি পিকনিক পাৰ্টি কৰি আছোঁ। এয়া গোটেই মানুহবোৰ তলত বহি আছে আৰু আমি ফাৰ্ষ্টতে চাহ বনাই লৈছিলোঁ, ঠাণ্ডা বহুত তাৰ কাৰণে সকলোৱে চাহ খাই আছোঁ। এয়া পোৱালিটো তাৰো টোপনি নাই, দৌৰি দৌৰি আহে খালি নাচিবৰ কাৰণে। গান মানে ইমানে ভাল পাইছে, নাচিব দৌৰি আহে। তাৰপিছত আমাৰ ইয়াৰফালে বনাই আছে আৰু কণী হৈ গ'ল, আমাৰ কণী বইল কৰি আছে। কণী আমি এনেই খাইছিলোঁ ফাৰ্ষ্টত, পনীৰ কাটিং কৰিল, চব্জি এইবোৰ আমি কাটিং কৰি আছে, এইবোৰ আমি লাবৰা বনাম তাৰ কাৰণে। আৰু আছে বহুত মাছ আছে, এয়া মাছ ভাজি আছে। তাৰপিছত পনীৰ আছে, ইয়াতে পনীৰ ভাজি আছে। আমাৰ পাৰ্টি চলি আছে, এতিয়া আমি খাব বহিছোঁ। এতিয়া আছে পনীৰ মটৰ, চিকেন আলু, লাবৰা, চালাড, মাছ ফ্ৰাই খোৱা হৈয়ে গ'ল ইতিমধ্যে চবৰে আদা দি। আৰু এয়া মই খাব বহিছোঁহে।